আজি ফুৰিব আহিছোঁ ইয়াতে অগ্ৰসেন কি বাউলি তো গৈ আছোঁ অগ্ৰসেন বাউলিলৈকে এইটো আছে আমাৰ কনট প্লেজৰ পৰা ওচৰতে আৰু সন্মুখত হৈ আছে কাজিয়া এটা আচলতে ইমান বেছি মানুহ নাহে নিয়াৰেষ্ট মেট্ৰ' ষ্টেচন আপোনালোকে আহিব পাৰে জানপথ নহ'লে বা ৰাজীৱ চৌক নে পটেল চৌক আছিলে ৰাজীৱ চৌক মেট্ৰ' ষ্টেচন কনট প্লেচ তাৰপিছত আছে আপোনাৰ জানপথৰ ওচৰত এতিয়া বাজিছে প্ৰায় 4টা দিনৰ 4টা বাজিছে কিন্তু বহুত গৰম আজি ইয়াতে আচলতে পাৰ্কিং প্লেচ নাই মানে পুলিচবিলাক ঘূৰি থাকে যদি আপোনাৰ গাড়ী চাড়ী পাৰ্কিং কৰি থৈ দিয়ে তেতিয়াহ'লে পূৰা চালান কাটি দিব তো অটো কৰি আহিব পাৰে নহ'লে বা মেট্ৰ' ষ্টেচনৰ পৰা খোজকাঢ়ি আহিব লাগিব তো বলক ভিতৰলৈকে যাওঁ আৰু ইয়াতে চাওক ইয়াতে লিখি থৈ দিয়া আছে অগ্ৰসেন কি বাউলিৰ বিষয়ে লিখি থৈ দিয়া আছে ধুনীয়াকৈ এইটো আচলতে উগ্ৰসেন বা অগ্ৰসেন বুলি ক'ব পাৰি কাৰণ মহাৰাজা অগ্ৰসেনে বনোৱাৰ কাৰণে অগ্ৰসেন কি বাউলি বুলি কোৱা হয় আচলতে বাউলি মানে হৈছে আপোনাৰ আপোনালোকে ক'ব পাৰে যে এক প্ৰকাৰৰ পুখুৰী বা কুঁৱা বুলি ক'ব পাৰে য'ত মানে চিৰি আছে তেনেকুৱা চিৰি থকা এইবোৰ বনাইছিলে আচলতে পানী ষ্ট'ৰ কৰিবৰ কাৰণে যেতিয়া মানে বছৰৰ কোনোবা এটা বিশেষ ঠাইত সময়ত মানে পানী যেতিয়া খতম হৈ যায় তো সেইকাৰণে পানী ষ্ট'ৰ কৰিবৰ কাৰণে বা যে ধৰি লওক বৰষুণৰ পানী ষ্ট'ৰ কৰিবৰ কাৰণে বনাইছিলে বা তেনেকুৱা ধৰণৰ তো এইফালে চাওক ইয়াতে বহলটো হৈছে 15 মিটাৰ আৰু আপোনালোকে যদি চাই দীঘলটো হৈছে ইয়াৰ 60 মিটাৰ দীঘল হৈছে তাৰপিছত এইটো বনাইছিলে 3টা ষ্টেপত বনাইছে চাওক এইটো তলৰ পিনে এটা আছে আৰু মাজত এটা আছে আৰু এটা ওপৰত আছে তো এইফালে যাব নিদিয়ে বাৰু বৰ্তমান ৰছী বান্ধি থৈ দিয়া আছে ধুনীয়াকৈ বনাইছে বাৰু বঢ়িয়া ৰঙা পাথৰেৰে বনাইছে বস্তুটো আৰু এই সন্মুখত চাওক ধুনীয়াকৈ কুঁৱা এটা আছে কুঁৱাখিনিৰ পানীটো বাৰু বহুত বৰ্তমান সময়ত ক'লা হৈ আছে ইউজ নকৰে কাৰণে আৰু বহুত পাৰ চৰাইৰ ভৰ্তি হৈ আছে ইয়াতে মানে পাৰ চৰাইৰ ঘৰ হৈ আছে আৰু বৰ্তমান সময়ত ঠিক তেনেকৈ ওপৰৰ পিনে দেখিছে আপোনালোকে ইয়াৰ পৰা চিৰিবিলাক যেনেকৈ আছে মানে খটখটি বুলি কওঁ আমি অসমীয়াত তো এই খটখটিবিলাক আচলতে ইয়াতে আছে প্ৰায় টোটেল 108টা তো মানে য'লৈকে পানী থাকে ত'লৈকে আপোনালোকে খটখটিৰে এনেকুৱা খটখটিৰে আহি পেলাই পানী উঠাব পাৰে আৰু সেইকাৰণে এইটো বনোৱা হৈছিলে এতিয়া এইবিলাক বিশেষকৈ নৰ্থ ইণ্ডিয়াত আছে বহুত আমাৰ নৰ্থ ইষ্ট বা চাউথত আপোনালোকে এইটো নাপাব তো নৰ্থ ইণ্ডিয়াত বহুতবোৰ নহ'লে মানে বৰষুণ বহুত কম হয় সেইকাৰণে ষ্টেপৱেলবিলাক বনোৱা হয় ইয়াতে তো কিন্তু ইয়াৰ লগত জড়িত এটা ধুনীয়া কাহিনী আছে যদি আপোনালোকে ইউটিউবত বা গুগলত অগ্ৰসেন কি বাউলি দিল্লীৰ বিষয়ে চাৰ্চ কৰে তেতিয়াহ'লে দেখিব যে ইয়াৰ এটা বহুত ভয় লগা কাহিনী আছে তো ভয় লগা কাহিনীটো আপোনাক কওঁ শুনক তো চাওক এইফালে যে আছে কুঁৱাটোৰ পানীখিনি একদম ক'লা হয় মানে এসময়ত ইয়াৰ পানীখিনি গোটেই ক'লা হৈ গৈছিলে আৰু ক'লা পানীখিনি যেতিয়া মানুহে দেখে তেতিয়া মানে মানুহক একদম ছুইচাইড কৰিবৰ কাৰণে বাধ্য কৰে বুলি মানে এটা প্ৰচলিত কথা আছে আৰু তো কিমানটো সত্য নাজানো বাৰু আৰু চাওক এইখিনি দেখাৰ লগে লগে আপোনালোকৰ অনুভৱ হ'ব যে ইয়াতে এখন ফিল্ম শ্বুটিং কৰা হৈছিলে সেই ফিল্মখন আপোনালোকে সকলোৱে চাইছে কিন্তু হয়তো ধৰিব পৰা নাই কোনখিনি মানে চিন ইয়াতে লোৱা হৈছিলে তো ফিল্মখনৰ নাম মই কৈ দিছোঁ ফিল্মখন হৈছে আপোনাৰ পিকে ফিল্মখনত মানে ইয়াতে শ্বুটিং কৰা হৈছিলে কোনো এটা দুটা চিন আচলতে যেতিয়া মই ফাৰ্ষ্ট টাইম ইউটিউবত ভিডিঅ' বনোৱাৰ কথা ভাবিছিলোঁ তেতিয়া মানে এনেকুৱা লাগিছিলে যে বহুত সহজ কথা এইটো ভিডিঅ' বনোৱাটো কাৰণ কেমেৰা অন কৰিব লাগে আৰু ধুনীয়া কথা ক'ব লাগে তেনেকৈ ভিডিঅ' বনোৱা হৈ যায় বুলি ভাবিছিলোঁ কিন্তু আচলতে তেনেকুৱা নহয় ভিডিঅ' বনাব যদি আপোনালোকে কোনোবা পাব্লিক প্লেছত যায় তেতিয়াহ'লে আপোনাক বহুত মানে কনফিডেঞ্চ লাগে কাৰণ মানুহবিলাকে আপোনাৰ ভিডিঅ' বনাই থকা অৱস্থাত বহুত ঘূৰি ঘূৰি চাব আৰু সেই সময়ত আপোনাৰ মুখৰ পৰা মানে কথা নোলাব পাহৰি যাব আপুনি কি ক'ব বিচাৰিছিলে কি ভাবি আহিছিলে তো সেই কনফিডেঞ্চটো আনাৰ মানে ইমান সহজ কথা নহয় তো তথাপিও চেষ্টা কৰি আছোঁ ভিডিঅ' বনাবৰ কাৰণে তো বহুত ভিডিঅ' বনালোঁ এতিয়া যাওঁ
তো আমাৰ এখেতেতো সদায় দেখিয়ে থাকে, তো আমি সেইকাৰণে চাব আহিলোঁ এনেই এবাৰ। চাওক ওচৰে পাজৰে মানে ওখ ওখ বিল্ডিং বহুত আছে। তাৰ ওচৰতে আছে আমাৰ এইটো, তো এবাৰ এইখিনিৰ পৰা দেখাই দি আছোঁ। ইফালেতো ভিতৰত যাব নিদিয়ে বাৰু, ইফালে যাব খুজিছিলোঁ কিন্তু যাব মানা কৰি দিছে। কেমেৰাটো কিবা দেখোন ভাল হোৱা নাই, ফটো নাজানো কিয় বা ভাল হোৱা নাই। তো এই আছিলে অগ্ৰসেন কিউ আউলি। তো ভিডিঅ'টো আপোনালোকক এনে দেখাবৰ কাৰণে বনালোঁ। বাকী আপোনালোকে কেনে পালে ভিডিঅ'টো চাই পেলাই জনাব, আৰু যদি ভাল লাগে লাইক চাইক কৰি দিব। তো ভিডিঅ'টো ভাল পালে বুলি আশা কৰিলোঁ। তো তেনেকৈ দিল্লীত যিমানবিলাক বস্তু আছে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। আৰু কেইদিনমানৰ পিছত দুৰ্গা পূজা আহি আছে, তো ঘৰলৈকে গৈ আছোঁ। আৰু আপোনালোকক দেখাম এটা বহুত ধুনীয়া ঠাই। দিল্লীত আছে এটা ধুনীয়া ঠাই য'ত মানে কম দামী কাপোৰ পাব আপোনালোকে। তো সেই ঠাইলৈ নেক্সট ভিডিঅ' জল্দি গৈ বনাই আছোঁ, তো চাবলৈ নাপাহৰিব। ধন্যবাদ। মই আপোনালোকক ভালদৰে মানে এক্সপ্লেইন কৰিব পৰা নাই, মই জনাব পৰা নাই আপোনালোকক অগ্ৰসেন কিউ আউলিৰ বিষয়ে। তো এনেকুৱা ভিডিঅ' বনাই যেতিয়া অলপমান মানে জানা হৈ যাম, তেতিয়া হয়তো ভালদৰে আপোনালোকক কোনো এটা বস্তুৰ বিষয়ে বা য'ত ফুৰিব যাওঁ সেই বস্তুটোৰ বিষয়ে আপোনালোকক মানে জনাব পৰা হৈ যাম। তো এনেকৈ ভিডিঅ'বোৰ চাই থাকি অলপ উৎসাহিত কৰি থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আছে আমাৰ পাৰ চৰাই, আৰু আমাৰ ওচৰতে এখেত দেখাওক দাদা এজনে আছে, দানা বিক্ৰী কৰি আছে। कितने का है भैया? 50 है, 60 है। वो मक्का कितने का है? वो मक्का 30 का है। 30 का। चलो देना एक प्लेट। ये लो डालो। नहीं 50 वाला दे दो आप। 50 वाला। हाँ कौन सा ये? जाओ डालो। চাওক পাৰ চৰাই বহি আছে, আৰু আপোনালোকৰ সন্মুখত ইয়াতে আছে কিবা কিবি আপোনালোকে দিব পাৰে। पढ़ाई कहाँ तक कर रही है? ये भाई मैंने हिंदी करते था, हिंदी वाला खुश है पढ़ाई कहाँ तक कर रही क्योंकि 1 मिनट ভিডিঅ' বনা लेता पहले। তো দাদাজনে মানে ইয়াতে কি কয়, দাদাজনে ইয়াতে এইবোৰ বিক্ৰী কৰি থাকে। 50 টকাত এনেকুৱা এখন প্লেট দিয়ে, আৰু 20 টকা 30 টকা। ভালে হৈছে, পাৰ চৰাইকেইটা ধুনীয়াকৈ খাব পাই আছে, আৰু দাদাজনেও কিবা এটা ইনকাম কৰি আছে। তো জীৱনত তেনেকৈ হ'ব লাগে। তো চাওক আজি দিল্লীৰ মাজমজিয়াত এনেকৈ বহি আছোঁ, ভাল লাগিছে কিবা এটা বহি পেলাই। তো ইমানেই আছিলে। তো এনেকৈ চাই থাকিব মোৰ ভিডিঅ', মস্তি কৰি থকা, ধেমালি কৰি থকা ভিডিঅ'। জীৱ জন্তুৰ প্ৰতি কিমান মৰম চেনেহ। তেখেতে অটো চলাই যদিও মানে পাৰবিলাকক দানা খুৱাব আহিছে। তাকো কিনি পেলাই খুৱাইছে দেই, ফ্ৰীতে নহয় বাৰু। তো এইফালে চাওক আমাৰ বেলি ডুবিলে। তো এতিয়া যাওঁগৈ আৰু আমি, কি কয় ৰাইজ। আচলতে আজি ভিডিঅ' বনাই খুবেই ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে গম নাপাওঁ, তো কমেণ্ট কৰি জনাব যদি ভাল লাগিছে। আৰু যদি আপোনালোকৰ সঁচাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।